অ' মা মই এতিয়া কাপোৰযোৰ পিন্ধচোন যা। ৰচোন ৰ, তই যে কি কথা ক, কাপোৰযোৰ চিলাব লাগিব নহয়, এনেকে পিন্ধিব পাৰি নে কিবা? ই কথা শুনা, মই যে চিলাই আনিছো, তই চিলাবি বুলি লৈ অহা নাই নহয়। হ'ব দেচোন, মই পিছতো পিন্ধিব পাৰিম আৰু। পিছে তই জোৱাইকো কিয় নানিলিনো? লৈ আনিব লাগিছিলে ন, ইমান দিনৰ মূৰত আহিছ তাকো। মা বৰ বিজি অ' তেওঁ, অফিচৰ ইমান বেছি কামৰ প্ৰেছাৰ নহয়, সেইটো কাৰণে নাহিলে। জোৱাই নাহিলেও তোলে ইমানখিনি বস্তু দি পঠাইছে নহয়। হে, জোৱাই দি পঠাইছে নেকি? অ' মোৰ জোৱাইটো যে বৰ ভাল দেই। হেৰা সোমাই আহা আকৌ, বাহিৰতনো কিয় ৰখি থাকিব লাগে? বা তই কেতিয়া পালিহি? বেছি টাইম হোৱা নাই। জোৱাই বৰ ভাল কৰিলা তুমিও আহিলা লগতে। অ' মা ভালে আছে আপুনি? বা আপোনাৰ ভালনে? অ' জোৱাই মোৰ একদম ভাল আৰু দেই, তোমালোকক দেখি আৰু ভাল লাগিছে আজি। মোৰনো কি বেয়া হ'ব আৰু, আমাৰ নিচিনা ধনী মানুহৰ বেয়া হয়নে বাৰু কেতিয়াবা? ভণ্টি তই খালী হাতে আহিছ যে, মালে একো এটা নাই নেকি? কিবা এটাতো আনিব পাৰ, কাপোৰ এযোৰ, কাপোৰ নহ'লে মিঠাইকে আনিব পাৰ, একো এটা ননাকে আহিলি যে। ৰীমা মই তোমাক কৈছিলো নহয়, তুমিহে মোৰ কথা নুশুনিলা। মানে বা এওঁ কৈছিলেও, মইহে নানিলো, অলপ অসুবিধা হৈ আছে মানে। অসুবিধাটো হ'বই, গৈছিলি নহয় পলাই, পাই এতিয়া মজাটো। মাৰ এতিয়া মনটো কিমান বেয়া লাগিব চাগে। মই বাৰু ভাল কাপোৰ এযোৰে দিছোঁ দেই, বহুত ভাল মানে, পিন্ধি বহুত আৰাম পাব। বা তইনো কিয় এনেকৈ কৈছ? মায়ে বুজিব দে, তোৰ কথা বেলেগ আৰু আমাৰ কথাও সম্পূৰ্ণ বেলেগ। ভিনদেউৱে ভাল চাকৰি এটা কৰি আছে কাৰণে ইমানখিনি দিব পাৰিছে আকৌ। একো নাই দে, আমিও এদিন পাৰিম নিশ্চয়। তহঁতি কেনেকৈ পাৰিবি বাৰু? তহঁতি এনেকেই থাকিবিগৈ, একদম দুখীয়া গাঁৱলীয়া। কি কাপোৰযোৰ পিন্ধি আহিছ চাচোন, বগা কাপোৰযোৰ, ৰং বিৰঙৰ কাপোৰ এযোৰ পিন্ধি আহিব লাগে ন এনেকৈ আহিলে। অ' মই পাহৰিছিলোৱে, এখেতলৈ কল এটা কৰিব লাগিছিলে নহয়। ৰচোন তহঁতি, মই কল এটা কৰি আহিছোঁ। মই আজি ইয়াত আহি বহুত ভুল কৰিলোঁ অ', তোমাক অকলেই পঠাব লাগিছিল। মই বুজিছোঁ, মোৰো ভাল লগা নাই বাৰ কথাখিনি, কিন্তু তাই আগৰ পৰাই তেনেকুৱা, বহুত অহংকাৰী স্বভাৱ এটা আছে। মোৰ মায়ে তোমাক একো বেয়াকৈ কোৱা নাই নহয়, মন বেয়া নকৰিবাচোন। মন বেয়া কৰিবলৈনো কিটো আছে? যদি মোৰ কথা শুনিলাহেঁতেন, আজি এইখিনি কথা ময়ো শুনিবলগীয়া নহ'লহেঁতেন। লৈ আনো বুলি কৈছিলোঁ নহয় মই কিবা কিবি। তুমি লৈ আনিবলৈ ক'লে নহ'ব নহয়, হাতত কিমান টকা আছে তুমি জানাই। আৰু নতুনকৈ কিবা এটা ব্যৱসায় তুমি আৰম্ভ কৰিছা, তাত কিমান টকা লাগিব বাৰু? মই এই সকলোখিনি চিন্তা কৰিহে তাৰ পৰা টকা খৰচ নকৰোঁ বুলি ভাবিলোঁ। মায়ে বুজি পাব দিয়া, তুমি এইবোৰ ভাবি নাথাকাচোন। তুমি বেয়া নাপাবা, মই আৰু ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰোঁ। তুমি দুদিনমান থাকা বাৰু, যেতিয়া যাবলৈ হ'ব মোক কৈ দিবা, মই আহি লৈ যামহি। যাওঁ দিয়া মই। কিন্তু এনেকৈ গ'লে মায়ে কি ভাবিব, বায়ে কি ভাবিব? মা দেখাটো দি থৈ যোৱা তুমি। চৰি বিটু, মোৰ কাৰণে তুমি ইমানখিনি শুনিবলগীয়া হ'ল। ভণ্টি তোৰ মানুহটো কি মানে, এনেকৈ গুচি গ'ল যে? অঁ বা তেওঁৰ কাম আছে, ব'ল ভিতৰলৈ যাওঁ। অঁ জোৱাই ক'ত গ'ল আকৌ? জোৱাই কথা সুধিছ? তোৰ জোৱাই পলাল তোক কিবা দিবলৈ পাম বুলি। নহয় মা, তেনেকুৱা একো নহয়, তেওঁৰ কাম আছে অ', নতুনকৈ কাম এটা আৰম্ভ কৰিছে, এনেকৈ ইয়াত থাকিব নোৱাৰে, মোক সেইটো কাৰণে থৈয়ে গ'ল। অ' সেইটো কথা, এইবাৰো আগৰবাৰৰ নিচিনা নহয়তো? মা তয়ো যে আৰু, এইটোনো তই সুধিব লাগেনে? এনেও তেনেকুৱাই হ'ব। তহঁতিনো বাৰু নিগেটিভকৈ কিয় ভাবিছ? ভালটো ভাবচোন, মোৰ বিশ্বাস আছে এইবাৰ তেওঁ নিশ্চয় সফল হ'ব আৰু চব ভাল হ'ব, চাবি আকৌ। এইবোৰতো বহুত শুনি আহিছো আই, সময়তহে দেখিম আৰু কি হ'ব। কি যে কওঁ আৰু দেই তই, সদায় কি তহঁতি ভবাৰ নিচিনাকৈ হ'ব নেকি? এনেও এইবাৰো আগৰ নিচিনাই হ'ব, তাৰপাছত তোৰ মুখেৰে শুনিবলৈ পাম নেক্সট টাইম আকৌ ট্ৰাই কৰিব কিবা এটা নতুন বিজনেছ, তাত সফল নিশ্চয় হ'ব। এনেকৈ কবি আৰু, আগৰবাৰো এনেকৈ কৈছিলি বাৰু। সঁচাকৈ দেই, শুনি শুনি আমনি লাগিলে আৰু, তহঁতৰ দুখৰ দিন নাযায় বুজিছ। এই তাইক চাচোন, বায়েক চা, কিমান সুখেৰে দিন পাৰ কৰাইছে, চাই দিছে নহয় ল'ৰাটা। যদি তালৈ গলিহেঁতেন আজি তোৰ এইটো দিন দেখিবলৈ তই নাপাৱ। হ'ব মা, যেনেকুৱা হ'লেও মই বহুত সুখী আছোঁ, কাৰণ তেওঁ মোক সুখী কৰি ৰাখিছে। তেওঁ বেলেগৰ নিচিনা নহয়, খং উঠিলেই মোৰ গাত হাত তুলি নিদিয়ে। থপাই এইবোৰ চবকো শুনিবলৈহে ভাল লাগে, যেতিয়া পইচা এটা দৰকাৰ হয়চোন তই বেলেগৰ ওচৰত হাত পাতিবলগীয়াও হয় কেতিয়াবা। নিজৰ ভুলৰ কাৰণে আজি এইবোৰ ভুগি আছ, পা আৰুনো কি ক'ম আৰু মই।
যিমান যি ক'বলৈ আছিলে তেতিয়া কৈছিলে, শুনিলেহে মোৰ কথা। পলাই গৈছিলি নহয়, এতিয়া ভুগিবই লাগিব। তহঁতি কি আজি এইবোৰ শুনাই থাকিবলৈকে মোক ইয়াত মাতিছিলি নেকি? মোৰ মানুহজনকো বহুত কিবা কিবি শুনালেই অলৰেডি বায়ে। অথনিৰ পৰাতো মোক কথা শুনোৱাতে ব্যস্ত হৈ আছ তহঁতি দুইজনী। এনেকুৱা হ'ব বুলি গম পোৱা হ'লে মই ইয়াত নাহিলোহেঁতেন। ইমান যদি থাকিব নোৱাৰিছ গুচি থাকে যা আকৌ। ভাল কথা ক'লে বেয়া পায়, ভাল কথা ক'লে চবেই চৰম পায়। হয় পাই, মাও মইনো কি বেয়া কথা ক'লো? যি সঁচা তাকে কৈছোঁ। এটা কাম কৰ নহ'লে বুজিছ, তোৰতো এতিয়ালৈকে ল'ৰা ছোৱালী একো এটা হোৱাই নাই। ল'ৰা ছোৱালী হোৱাৰ আগতে এইটোক এৰি দে নহ'লে। মই বহুত ভাল এটা চাই দিম নহয়, আমাৰ এখেতৰ লগৰ বহুত আছে। তহঁতি বেয়া নাপাবি, মই আৰু ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰোঁ। আৰু তহঁতিও ভালকৈ মোৰ কথা শুনি ল, মই তেওঁক কেতিয়াও নেৰোঁ। মই ভাল পাই গৈছোঁ, কিবা কষ্ট হ'লে ময়ে ভুগিম। মই ভাবি আছোঁ মোৰ ঘৰ সংসাৰখন কেনেকৈ আৰু ভাল কৰি তোলোঁ, কিন্তু তহঁতি ভাবিছ মই কেনেকৈ নিজৰ সংসাৰখন বৰবাদ কৰোঁ। বহুত ভুল কৰিলোঁ মই আজি ইয়াত আহি। হ'ব পাৰে টকা পইচাৰ অভাৱ, হ'ব পাৰে কেতিয়াবা মই তহঁতৰ ওচৰতো হাত পাতিছোঁ, কিন্তু তেওঁ মোক বহুত ভাল পায় আৰু বহুত মৰম কৰে। তেওঁ সদায় চেষ্টা কৰে যে মই সদায় হাঁহি মুখেৰে থাকোঁ। মইনো কাক কৈ আছোঁ এইবোৰ কথা? তহঁতি মোৰ কথা বুজি পাবি জানো কেতিয়াবা? না আগত বুজি পাইছিলি, না এতিয়া বুজি পাবি। মই যাওঁ দে মা। বা থাক তই। চা কেনেকৈ গ'লগে চা। তই ভাল কথা তই কৈছিলি, সেইটোতো এনেকৈ যাবগৈ লাগে নি তাই? মা বাদ দে গ'লেও যাওক। আমিনো বাৰু কি বেয়া কথাটো কৈছিলোঁ? সেইটোলৈ গৈ এনেও তাই পস্তাইছে, মানি নলয় আকৌ, লাজ পাব যে। বল ভিতৰলৈ বল, যি কয় কৈ থাকক গে এইবোৰে। ভাল কথা ক'লেও চৰম পায়। মা একদম ঠিক কথা কৈছ। তুমি মানে মোলৈ ৰখি আছিলা? তুমি গম পাইছিলা নেকি মই যে গুচি আহিম বুলি? মই আগতে গম পাওঁ ৰীমা তুমি যে গুচি আহিবা, কাৰণ মই থাকোঁতেই মোৰ কথা ইমান বেয়াকৈ কৈ আছে, তোমাকো কিবা কিবি শুনাইছে। মই গুচি অহাৰ পিছততো তোমাক আৰু বেছিকৈ ক'ব, সেইটোও মই জানো। আৰু মই এইটোও বহুত ভালদৰে জানো যে তুমি মোৰ কথা তেনেকৈ শুনি থাকিব নোৱাৰা। চব গম পায় মোৰ মানুহটোৱে। তুমি মাহঁতৰ কথা ধৰি নাথাকিবাচোন, যি ক'লে ক'লে আৰু পাহৰি যোৱা। নাই ৰীমা, পাহৰিবলৈ নক'বা মোক, মই পাহৰিব কেতিয়াও নোৱাৰোঁ। কিন্তু ময়ো এবাৰ ভাবি লৈছোঁ, মই সফল হ'বই লাগিব নিজৰ কামত। মই এনেকৈ কথা শুনি শুনি থাকিব নোৱাৰোঁ নহয়। অকল তোমাৰ মা আৰু বাৰ বুলি নহয়, বেলেগ মানুহৰ পৰাতো মই বহুত কথা শুনো। তুমি সফল হ'বা, মোৰ বিশ্বাস আছে। আৰু মই আছোঁ নহয় তোমাৰ লগত সদায়। আমি লগতে কাম কৰিম আৰু সফল হ'ম, হ'বনে? বেলেগত মোৰ ভাগ্যখন নুফুলিলেও কিন্তু মানুহজনী বহুত ভাল পালোঁ দেই মই ন। হ'ব দিয়া, তেল দিব নালাগে এতিয়া মোক। ব'লা, এনেকৈ কথা পাতি থাকিলে ৰাতি হ'ব ইয়াতে। ছোৱালী আপোনালোকৰ অকল ডাঙৰজনীকে দেখিছোঁ যে, সৰুজনীক নামাতিলে নেকি? মতা নাই নহয় কাকো, ডাঙৰজনী নিজেহে আহিছে। ডাঙৰজনী কিন্তু দেখিবলৈ বৰ ধুনীয়া হ'ল আকৌ দেই। বৰ মৰম কৰে যেন পাইছোঁ শাহুৱেকে আৰু গিৰিয়েকে। আকৌ বেলেগ মৰম কৰে জানেনে? বৰ ভাল তেহেঁতৰ মানুহবোৰ। শাহুৱেকজনীয়েতো একো কামেই কৰিব নিদিয়ে আমাৰ এইক। মই কথা এটা ক'বলৈ পাহৰিছোঁৱে নহয়, দুদিনমান আগত কিন্তু সৰুজনীক দেখিছিলোঁ আপোনালোকৰ। বৰ ক্ষীণালে তাই। নিক্ষীণাই কি হ'ব? কম কষ্ট খাইছে নি তাত গৈ পিনে? পলাই গৈছিলে নহয়, পাইছে এতিয়া ঠিককে। তাকেই দেই, মানুহটোও বা কেনেকুৱা ঠিক নাই। শাহুৱেকজনীও ছাৰেই হ'ব চাগে, সেইটো কাৰণে তাই ইমান ক্ষীণাইছে। কিন্তু আমাৰ ডাঙৰজনী কপালখন আকৌ বৰ ভাল। মোলৈ ধেৰ বস্তু দি পঠাইছে নহয়, কাপোৰে কানিয়ে খোৱা বস্তুকে চাবানে। এইখিনিমান লৈ আহিছে একদম। মই তাকে কৈছোঁ বোলো এইখিনিনো কোনে খাব, মই অকলশৰীয়া মানুহজনীহে থাকোঁ ঘৰত। মৰমতে দি পঠাইছে আকৌ শাহুৱেকলে। তুমি খাব নোৱাৰিলে আমি আছোঁ নহয়, আমাকে দিবা। হয়নে? হয় আকৌ, কিয়নো নহয় বাৰু। বোৱাৰী, বোৱাৰী, বিটু ক'ত গ'ল? মা, তেওঁ নাই নহয়, ওলাই গ'ল কামত। মই গমেই নাপালোঁ। হেৰি নহয়, তোমালোকে কালি তেনেকৈ গুচি আহিব নালাগিছিলে। মাৰ মনত চাগে দুখ পাইছে। মইতো থাকিম বুলিয়ে গৈছিলোঁ মা, কিন্তু বহুত কথা ভাবি গুচি আহিলোঁ আৰু। আপোনাকো এনেকৈ এৰি থৈ গৈছোঁ নহয়, মোৰ মনত পৰি থাকিব তাত থাকিলে, সেইটো কাৰণে গুচি আহিলোঁ আকৌ। মোৰ ছোৱালীজনী মোলৈ বৰ মৰম। আপোনাৰ নিচিনা শাহু এজনী যদি সকলো বোৱাৰীয়ে পায় নহয়, চবেই মৰম কৰিব। মই ইমানো ভাল নহয় তাই, গালিকেইটা দিওঁ নহয় তোকো। মাকে ল'ৰা ছোৱালীক গালি দিবই আৰু মা, সেইটোনো কি ডাঙৰ কথাটো। হ'ব দিয়ক, আপুনি বহকচোন, মই চাহ বনাওঁগৈ। আগৰ জন্মত চাগে কিবা এটা ভাল কামেই কৰিছিলোঁ দেই মই,
ইমান ভাল ল'ৰা এটা পালো আৰু তাৰ লগতে বোৱাৰীজনীও বহুত ভাল। নিজৰ ছোৱালীতকৈ কোনো গুণে কম নহয়। ভগৱান, মই বিচৰা সকলোখিনিয়ে পাইছো। এতিয়া এটা কৃপা কৰি দিয়া আৰু ল'ৰাটোৱে যিটো পথত আগবাঢ়িছে তাক সফল কৰাই দিয়া। বেটা শুনাচোন এইফালে। মা, কিবা আছিল নেকি ক'বলৈ? তুমি এনেকুৱা কেনেকৈ কৰিব পাৰা? তাই কিমান দিন থাকিবলৈ দিব লাগে নেকি? আজি এসপ্তাহ হ'ব হ'ল, অহাই নাইচোন তাই। মা, ময়ো ইমান দিন থাকিবলৈ তাইক কোৱা নাছিলোঁ নহয়। এতিয়াচোন অহাই নাই, কি কৰোঁ বাৰু? ঘৰৰ কাম মই কৰিবলগীয়া হৈছে গোটেইখিনি। কৰি কৰি কঁকাল বিষ হৈ গৈছে মানে। তাই আৰামছে মহাৰাণী মাকৰ ঘৰত মজা কৰি আছেগৈ। মা, ৰ'বাচোন, খং নকৰিবা। মই আজিয়ে মাতি দিম তাইক ঘৰলৈ। ৰ'বাচোন নামাতিবা, চাওঁ তাত তাই কিমান দিন থাকে। তাই এখন নিজৰ ঘৰ হয়। নিজৰ ঘৰখনে ইমান দিন মাকৰ ঘৰত থাকে নেকি কোনোবা? ক'ত জানিব, গাঁৱলীয়া ভূতহে আৰু সেইজনীও। মই তোমাক আগতেই কৈছিলোঁ নহয় সেইজনী ছোৱালী আমাৰ ঘৰৰ লগত নিমিলিব বুলি। তুমি আকৌ নুশুনাই মোৰ কথা। হ'ব মা, এতিয়া খং কৰি নাথাকাচোন। মই আজিয়ে মাতি দিম তাইক ঘৰলৈ। আৰু আজি তুমি একো কাম কৰিব নালাগে। যিমান যি কাম আছে চব থৈ দিয়া, আহি তাই কৰিবহি আকৌ। তুমি একদম ঠিক কথা কৈছা। মই আৰু একো কৰিব নোৱাৰোঁ দেই। মোৰ একদম গা চা বিষ হৈ আছে। এইকেইদিন ইমান কাম কৰিবলগীয়া হৈছে গোটেই ঘৰখনৰ। এইজনী এনেকুৱা ঘৰখনে পালেহি মানে। সেইটো কাৰণে মই কৈছিলোঁ বেলেগ এটা চাই দিওঁ বুলি। মই হ'লে ইয়াত বহিবও নোৱাৰোঁ দেই। হ'বচোন ৰ, মনে মনে থাক। কেনেবাকৈ তাই আহি শুনিলে মনটোত বেয়া পাব নহয়। শুনিলে বেয়া পাবলৈ কি আছে? মইতো তাইৰ মুখতে ক'ব পাৰিম। বিয়নী, মাজনী, আজি তোমালোক আমাৰ ঘৰত আহিছা, দেখি বৰ ভাল লাগিছে। বোৱাৰীয়ে দেখি বৰ ভাল পাব মনটোতে। বোৱাৰী, কোন আহিছে চাহিছো না? বিয়নী, গুচি আহিলোঁ আৰু আজি পটককৈ বোলো মন গ'ল ছোৱালীজনীক চাই থৈ আহোঁগৈ। তাই যে ওলাই অহা নাই, কিনো কৰি আছে তাইৰ ভিতৰত? তাই চাউল ধুই আছিলে, ভাত ৰান্ধিব লৈছে যে। আপুনি থাকোঁতে তাই কিমান কাম কৰাইছে যে। আপুনি কৰি দিব পাৰে নহয় কিবা এটা। ময়ো কৰি দিওঁ নহয় মাজনী। এতিয়া তাই নিজে কৰোঁ বুলি ক'লে সেইখিনি। চৰি দেই, মই নাজানিছিলোঁ যে। মোৰ শাহুৱে মানে মোক চব কৰি দিয়ে, মই একো কৰিবলগীয়া নহয়েই। আৰু আপুনিও ঘৰত এনেকুৱা লেতেৰা পেতেৰা কাপোৰবোৰ পিন্ধি আছে যে, অলপ ভাল কাপোৰ পিন্ধি থাকিব আকৌ। ঘৰতেনো কি ভাল কাপোৰবোৰ পিন্ধি থাকিবা মাজনী? আমি এনেকেই থাকি ভাল পাওঁ। মই ঠিকে কৈছোঁনে বাৰু বিয়নী? ঘৰত ভাল ভাল কাপোৰবোৰ পিন্ধিবলৈ একদম মন নাযায় নহয়। আপুনি একদম ঠিক কথা কৈছে। তথাপিও পাই, মোৰ শাহুমা হ'লে এনেকুৱা নহয় দেই। বহুত ভাল কাপোৰ পিন্ধি থাকে, একদম ষ্টেণ্ডাৰ্ড বনি থাকে একেবাৰে। আপোনালোকৰনো কাপোৰ কানি কিনিবলৈ ক'ত পইচা জোৰে চাগে ন? খাবলৈ পইচা নোজোৰে চাগে। আমাৰ এখেতে যে মোক ইমান কাপোৰ কানি কিনি দিয়ে। এইভাগৰ ইমান কাপোৰ কানি নাই বুলি জনা হ'লে মোৰ বহুত পুৰণা কাপোৰ আছে, মই লৈ আনিলোহেঁতেন নহয়। বা, এইবোৰ কি কৈ আছ তই? হ'ল বুলিয়ে মাৰ আগত যি টি কথা কৈ আছ যে। আৰু মা, তয়ো শুনি আছ যে এনেকে। বা কিবা এটা ক'ব পাৰ, নক'বলৈতো ক'ব পাৰ এইবিলাক। মই কি মিছা কথা কৈছোঁ হা? মই কি মিছা কথা কৈছোঁ? আৰু মই এইটো জানো, এই কাপোৰযোৰ তই এতিয়া লগালগ পিন্ধি আহিছ। আহিছোঁ মই এতিয়া পিন্ধি। তাত কি হ'ল বা? ভাল কাপোৰ পিন্ধি কাম কৰিব পাৰি নেকি ক'ৰবাত? তই কৰিব পাৰ নেকি ঘৰত তেনেকে? তই মোক এনেকুৱা কুৱেশ্যন কৰিছ যে? তই জানইচোন মই ঘৰত একো কাম কৰিবলৈ দৰকাৰেই নহয়। মোৰ শাহুমায়ে চব কাম কৰি দিয়ে। মোৰ শুনি শুনি আমনি লাগিছে। তই ঘনী ঘৰলৈ গলি বোলে ইমান অহংকাৰী কেনেকৈ হ'ব পাৰ? বায়ে কি মিছা কথা কৈছে হা? কি মিছা কথা কৈছে? গোটেইজনী চাচোন কেনেকুৱাজনী হ'লি। আমি চাই দিয়া ল'ৰা এটালৈ যোৱা হ'লে আজি এই অৱস্থা নহয়। ঘৰটো কেনেকুৱা চা। মই আজি প্ৰথমবাৰ আহিছোঁ ইহঁতৰ ঘৰলৈ। মই দুখীয়া হ'ব পাৰোঁ, মোৰ ঘৰ কেঁচা হ'ব পাৰে, কিন্তু মই সুখী আছোঁ মা। এইটো কিয় নুবুজ তহঁতি? সুখী আছ হা? সেইটো কাৰণে গোটেইজনী খিনাই মিনাই অৱস্থা নাইকিয়া হ'লি। ঘৰৰ কাম কৰোঁতে গৈছে তোৰ অকল। মা, ঘৰৰ কাম কোনে নকৰে? আৰু ঘৰখনৰ বোৱাৰীজনীয়ে যদি ঘৰৰ কাম নকৰে কোনে কৰিব? আৰু এটা কথা শুনা, মই অকলে কাম নকৰোঁ। মায়ে বহুত কাম কৰি মোক সহায় কৰি দিয়ে। মা, এইজনী একো কথা নকবি। আমি ভাল কথা ক'লেও তাই বেয়াই পায়। মই তোৰলৈ একদম দামী কাপোৰ এযোৰ কিনি আনিছোঁ। তইতো চাগে কেতিয়াও কিনিব নোৱাৰিবি তেনেকুৱা এযোৰ কাপোৰ। বহুত বহুত ধন্যবাদ তহঁতি যে আমাৰ ঘৰলৈ আহিলি। কৃপা কৰি যোনখন দুৱাৰে এইখন ঘৰত সোমাইছিলি, সেইখন দুৱাৰে উভতি যা তহঁতি। ভগা চিগা হ'লেও, জুপুৰি হ'লেও এইখনেই মোৰ নিজৰ ঘৰ। আৰু মোৰ ঘৰত থিয় হৈ মোৰ শাহু মাক, মোৰ মানুহজনক অপমান কৰি থকাটো মই নিবিচাৰোঁ। দামী কাপোৰ পিন্ধা মোৰ অভ্যাস নাই বা। তই সেইযোৰ তোৰ লগতে লৈ যা। মা, মইতো কৈছিলোঁ ন এইজনী ঘৰলৈ নাহোঁ বুলি। শুনিলি যে কি ক'লে? ব'ল যাওঁগৈ। ভুল কৰিলে এইখন ঘৰলৈ আহি, আৰু কেতিয়াও এইখন ঘৰত ভৰি দিবলৈ নাহোঁ। মৰিলেও জিৰিলেও আমাক খবৰ নিদিবি।
তাই ভালৰ কাৰণে তাই হৈ যদি মাত মাতো উল্টাই আমাকে বেয়া পাব। আমাকে কথা শুনাইছে। তোৰ লাজ লগা নাই নে এইখিনি কৰিবলৈ? তোৰ নিজৰ মাৰ আৰু নিজৰ বায়েৰৰ লগত এইবোৰ কৰিছ? মা, মইনো কি কৰিলো? তোমালোকে আজি আমাৰ ঘৰলৈ আহিছা, ভালকে আহা, ভাল কথা কোৱা। উল্টাই ইমানখিনি নিগেটিভিটি লৈ কেনেকে আহিব পাৰা? মই তোমালোকক কেনেকে বুজাম মই নাজানো, কিন্তু মই এইখন ঘৰত বহুত বেছি সুখী। টকা পইচা লাগে, ঘৰ দুৱাৰ লাগে, আমি চেষ্টা কৰি আছো সেইখিনি কৰিবলৈ। আৰু মোৰ বিশ্বাস আছে আমি দুইটাই একদিন ডাঙৰ ঘৰো সাজিম আৰু আমাৰ হাতত বহুত টকা পইচাও হ'ব। মানুহে এনেকুৱা সপোন দেখিব নালাগে যোনটো কেতিয়াও সফলে নহয়। মা, বল যাওঁ ইয়াৰ পৰা। বোৱাৰী, নাকান্দিবিচোন। মই বুজিছো তোৰ অন্তৰত বহুত আঘাত লাগিছে। তই মাহঁতক এনেকে পঠাই দিব নালাগিছিল নহয়, অলপ দিন ৰখাব লাগিছিল। একো এটা খায়ো নগ'ল। মা, আপোনাৰো মনটোত বহুত আঘাত লাগিছে। মোক ক্ষমা কৰি দিব মা, মোক ক্ষমা কৰি দিব। মই ভবা নাছিলো তেহেঁতি তেনেকে আপোনাক শুনাব বুলি। মইনো বেয়া পাবলৈ কি আছে আই? মোৰ তোলৈহে দুখ লাগিছে। মা, বিটুক এইখিনি কথা কম জানো? সি শুনিলে চাগে মনত আৰু বেছি দুখ পাব নহয়। কবি আই, নোকোৱাকে নাথাকিবি। মই আপোনাক বহুত ভালদৰে জানো মা। আপুনি মোৰ আগত এতিয়া দেখাইহে তেনেকে কৈছে, কিন্তু মনৰ ভিতৰত আপুনি বহুত দুখ পাইছে। মোৰ মায়ে বায়ে যি ক'লেও মই মোৰ মানুহজনক কেতিয়াও নেৰোঁ। যেতিয়ালৈকে আমি সফল হ'ব নোৱাৰোঁ তেতিয়ালৈকে মই না মাৰ ঘৰলৈ যাম না বা ঘৰলৈ যাম। কাৰণ তাৰ আগত যদি মই যাওঁ একেই হ'ব, মই মোৰ মানুহজনৰ অপমানে শুনিব লাগিব। মই সেইটো কেতিয়াও নিবিচাৰোঁ। য'ত মোৰ মানুহজনৰ সন্মান নাই তাত ময়ো নাই। আইঅ', আজি ৰাতিপুৱাৰ পৰা ইমান কাম কৰিবলগীয়া হৈছে, কঁকালটো বৰকৈ বিষাইছে। মই মাৰ ঘৰৰ পৰা অহাৰ পিছতচোন ময়ে ঢেৰ কাম কৰিবলৈ পাইছোঁ। মায়ে একোৱেই নকয়, অকল মোকে কৰাই থাকে। মই এতিয়া কামালি বাইহে বনি গৈছোঁ ইয়াত। কি হ'ল? মহাৰাণীৰ নিচিনাকৈ ইয়াত বহি আছা যে? বাকীখিনি কাম কোনে কৰিব হা? প্লিজ মা, আপুনি কৰকচোন, যাওক। মোৰ কঁকালটো বৰকৈ বিষাইছেচোন, মই উঠিব নোৱাৰিছোঁ। বোৱাৰী থাকোঁতে মই কাম কৰিম হা? মই কাম কৰিম? কি কথা ক'বলৈ আহিছ তই? মই তোতকৈ ডাঙৰ হয়, মই তোৰ শাহু হয়, তাৰ পাছত তই মুখে মুখে তেনেকৈ কৈছ যে? চিধা উঠ, যা কাম কৰগে যা। মোৰ আজি লগৰ কেইজনীমান আহিব, ঘৰ দুৱাৰ একদম চাফা হৈ থাকিব লাগিব। আপুনি এইবোৰ আকৌ কি কথা কৈছে? মই বোৱাৰী হ'লোঁ বুলি চব কাম যে মই কৰিব লাগিব ক'ত লিখা আছে? আগতো আপুনি এনেকৈ নকয়, এতিয়া আপোনাৰ কি হ'লনো? দুটামান কাম যেনিবা আপুনি কৰিলেই, তাত আপোনাৰ একো নাযায় নহয়। তোৰ মুখখন বেছিকৈ চলা নাইনে? ৰহ, আজি তাক আহিবলৈ দে। মই একো বেছি কথা কোৱা নাই মা, যিটো সঁচা সেইটো কৈছোঁ। মই বাহিৰৰ পৰা চব শুনি আছিলো, তুমি মাৰ মুখে মুখে এনেকে কৈছা যে? চোৱাচোন বেটা, তাইক মই দুটামান কাম কৰিবলৈ কওঁতে মুখে মুখে মোক কেনেকৈ কৈছে। মোক আগতে কোনেও এনেকৈ কৈ পোৱা নাই বেটা। তোমাৰ মানুহজনীয়ে মোক ইমানকৈ অপমান কৰিছে অথনিৰ পৰা। মই নাথাকোঁ ইয়াত, ওলাই যাওঁ মই। তুমি এনেকে ক'বলৈ ক'ত সাহস পালা? কন্দুৱাই দিলা মোৰ মাক আজি। তুমি যে মোক কৈ আছা এনেকে, তোমাৰ মায়ে মোক লগত কি কি কৰি আছে সেইটো দেখা নাই নেকি? সদায় সদায় ইমান কাম কৰায়। মই কি কাম কৰা মানুহ নেকি এইখন ঘৰৰ? এইখন ঘৰৰ বোৱাৰী যেতিয়া তুমি কাম কৰিবই লাগিব। আজিৰ পৰা যাতে মোৰ মাক তেনেকে কথা নোকোৱা। যদি কোৱা কথা বহুত বেছি বেয়া হৈ যাব, কিন্তু কৈ দিছোঁ। মই কি ভাবিছিলোঁ আৰু এতিয়া কি দেখিছোঁ বাৰু? মোৰ লগত সদায় এনেকুৱা ব্যৱহাৰ কৰিব লৈছে এওঁ। অকল মাকৰ কথা শুনে, মোৰ কথা একোৱেই নুশুনা হৈ থাকিলে। মোৰ একদম কিবা লাগিছে ইয়াত থাকি পিনে আজিকালি। আজি মোৰ হাতত সকলোবোৰ আছে, টকা পইচা, ডাঙৰ ঘৰ, কিন্তু মোৰ মানুহজন মোৰ পৰাচোন আঁতৰি গৈছে। আজিকালি মোৰ লগত অকণমান কথাও নপতা হ'ল। মোৰ লগত কিয় এনেকুৱা হৈছে বাৰু? আজি মালে বৰ মনত পৰিছে। মই আজিকালি একদম অকলশৰীয়া হৈ গৈছোঁ ইমান ডাঙৰ ঘৰখনত। মানুহ থাকিও মোৰ ওচৰত কোনো নাই আজি। তুমি ইয়াত কিহৰ কাৰণে কান্দি কান্দি বহি আছা? মায়ে তোমাক কিবা কৰিবলৈ কৈছিলে নাই? চিধা যোৱা আৰু কৰা। এই ভেকু ভাওনা মোৰ আগত দেখাই নাথাকিবা। মই ভেকু ভাওনা কৰা নাই। আজি মই বহুত অকলশৰীয়া ফিল কৰিছোঁ। তুমি থাকিও মোৰ ওচৰত আজি কোনো নাই।
তুমি ইমান সলনি কিয় হৈছা? মোৰ লগত কিয় এনেকুৱা কৰিছা? ৰাতি ৰাতি ফোনত কাৰ লগত কথা পাতি থাকা? মই একো নাজানো। মোক কোৱা, হৈছে কি তোমাৰ? মই ইয়াত তোমাক প্ৰশ্নৰ উত্তৰ দিবলৈ অহা নাই। মায়ে কিবা কৰিবলৈ কৈছে তাক ক'বলৈ আহিছোঁ। বেছি ওপৰত কথা সুধিবলৈ নাহিবা, কথা বেয়া হৈ যাব কিন্তু। তেন্তে তুমিও মোৰ এটা কথা শুনি লোৱা। মই ইয়াত কাম কৰিবলৈ অহা নাই, আৰু আজিৰ পৰা মই এটা কামতো হাত লগাবলৈ নাই। যি কৰা কৰি থাকা। কি মুখ চলাবলৈ আহিছ হা? কি মুখ চলাবলৈ আহিছ? এইখন তোৰ ঘৰ নহয়, মোৰ ঘৰ হয়, আৰু মোৰ মাৰ ঘৰ হয়। আৰু মোৰ মায়ে যি কয় তই তাক শুনিবই লাগিব। তোৰ নিচিনা মূৰ্খজনীৰ লগত মই কিয় কথা পাতি আছোঁ জানো? হেৰা, এইফালে চাইনো কি ভাবি আছা হয়? ভাবিছোঁ মই কিমান ভাগ্যৱান হ'ব লাগিব যে তোমাৰ নিচিনা জীৱন সংগী এজনী মই পালোঁ। ধেত পগলাটো, কিয়নো তুমি তেনেকৈ ভাবিব লাগে? ময়ো বহুত ভাগ্যৱতী জানানে? মোক ইমান মৰম কৰা মানুহ এজন যে পালোঁ। সেইটোনো কি ডাঙৰ কথাও? গিৰিয়েকে ঘৈণীয়েককতো মৰম কৰিবই ন? নকৰে জানানে? মই শুনিছোঁ নহয়। কিনো শুনিলা তুমি? এই মোৰ লগৰ যে মাইনী, মই পৰহি ফোনত কথা পাতিছিলোঁ নহয় তাইৰ লগত। তাইক বোলে গিৰিয়েকে বহুত বেছি অত্যাচাৰ কৰে, শাহুৱেকজনীও ভাল নহয় জানানে? আগতে তাই মোক কয়েই, মই কেতিয়াও ঘৰৰ পৰা চাই দিয়া ল'ৰালে বিয়া নহওঁ দেই। পাছত যদি মোৰ লগত কিবা বেয়া ব্যৱহাৰ কৰে, মোক যদি মাৰে পিটে, মই কি কৰিম? কিন্তু বেচেৰীজনীৰ লগত সেইটোৱেই হ'ল। ল'ৰাটোলৈ তাই নিজৰ মৰ্জিত যোৱা নাই নহয়, ঘৰৰ পৰা চাইহে দিছিল ধনী ল'ৰা বুলি। মাক বাপেকবিলাক কিয় এনেকুৱা বাৰু? ধনী ল'ৰা হ'ল বুলিয়ে তেনেকৈ দি দিব লাগে নেকি? সঁচাকৈ পাই, আমাৰ যদি ছোৱালী হয়, মই যে তাইক কেতিয়াও তেনেকৈ নিদিওঁ দেই। টকা পইচা চাই কেতিয়াও মানুহে নিজৰ ছোৱালীক এখন ঘৰলৈ উলিয়াই দিব নালাগে। অঁ আকৌ নালাগেতো। এতিয়া শুনিলা নহয়? মই সেইটো কাৰণে বহুত বেছি লাকি। অঁ, হ'ব পাৰে আমাৰ ওচৰত ইমান বেছি টকা পইচা নাই, হ'ব পাৰে আমাৰ ডাঙৰ ঘৰ এটা নাই, কিন্তু তুমি মোক বহুত মৰম দিছা। আৰু মায়েতো মোক নিজৰ ছোৱালী নিচিনাকৈ ইমান বেছি মৰম কৰে। মই আৰু এনেকুৱা শাহু এজনী, তোমাৰ নিচিনা হাজবেণ্ড এজন ক'ত পালোহেঁতেন হা? ৰীমা, মইতো আগৰ পৰাই দুখীয়া আছিলোঁ আৰু এতিয়াও দুখীয়াই হৈ আছোঁ। কিন্তু তুমি এজনী ধনী ঘৰৰ ছোৱালী হয়। মোতকেতো বহুত ভাল ঘৰৰ ছোৱালী হয় তুমি। এতিয়া তুমি উঠি পিনে আকৌ কিবা কিবি ক'ব নালাগে। ব'লা, মই ভাত বাঢ়িছোঁ নহয়, ভাত খাবা। মায়ে ৰখি আছে নহয়। তোমাক আজি যে ইমান মৰম লাগিছে, কি লগাইছা বাৰু? আচ্ছা, মই মানে কিবা লগালেহে মোৰ মৰম লাগে হা হা? ধেমালি কৰিছোঁ অ', তোমাকতো সদায় মৰম লাগে। ইমান ধুনীয়া মানুহজনীও মোৰ। আইও, আজি গাটো বৰ বেয়া লাগিছেচোন। ডিঙিটো বিষাইছে। বোৱাৰী, জলদি উঠি আহ। কাম ইমানখিনি বাকী আছে, দেখা নাই নেকি? মই বিচনাৰ পৰা উঠিব পৰা নাই অ'। মই কেনেকৈ কাম কৰিম আজি? আইও, গাটো বৰকৈ বিষাইছেচোন। 9 বাজিব হ'ল, এতিয়ালৈকে শুই থাকিবলৈ হ'লে ঘৰৰ কাম কোনে কৰিব? আৰু মোৰ ব্ৰেকফাষ্ট ক'ত? মোৰ ইমান বেছি গা বেয়া, তুমি তাক দেখা নাই? মোৰ বহুত জ্বৰ উঠিছে, ডিঙিটো বহুত বিষাইছে, গাটো বিষাইছে। মই আজি একো কৰিব নোৱাৰোঁ। মাক কৰিব কোৱাচোন। মই ডক্টৰ ঘৰলৈ যাব লাগিব চাগে। বেটা, দেখিছানে? কাম কৰিবলৈ পাম বুলি কেনেকৈ বাহানা উলিয়াইছে। এইজনীক ইয়াত থৈ লাভ নাই, ঘৰলৈ পঠিয়াই দিয়া, বুজিছা? কালিও ৰাতি একো কাম নকৰিলে নহয় তাই। গোটেইখিনি মইহে কৰিছোঁ, তুমিতো নাজানাই। এই মানে কাম চোৰ কৰিছে। তুমি মোক কিয় নকলা কালিয়ে? দিলোহেঁতেন নহয় মই ঠিককৈ বুজাই। মোক কিয় ভুল বুজিছে আপোনালোকে? মোৰ আজি সঁচাকৈ বহুত গা বেয়া। মোক অকণমান আৰাম কৰিবলৈ দিয়ক। ডক্টৰ ঘৰলৈ নিনিলেও নাই, মোক অকণমান আৰাম কৰিবলৈ দিয়ক। মই নোৱাৰিছোঁ উঠিবলৈ, বহুত দুৰ্বল লাগিছে গাটো। মোৰ কথা শুনক আপোনালোকে, মই মিছা কথা কোৱা নাই। একো শুনিবলৈ দৰকাৰ নাই। এইজনী ঘৰত থৈ আহাগে, যোৱা। এইবোৰ ভেকু ভাওনা আমাৰ ঘৰত নচলিব। চিন্তা নকৰিবা, এইজনী গ'লেও তোমালৈ বহুত ভাল ছোৱালী পাই যাম। হ'ব,
মই তেনেকৈ কৰিম সকলোবোৰ কাম। মোক খালি ঘৰলৈ পঠাই নিদিব তেনেকৈ। মই কি ক'ম? মই মাৰ আগত কি মুখ দেখাম? মই মই ঘৰৰ ওচৰৰ মানুহবোৰৰ আগত কি ক'ম? মোৰ লগত তেনেকুৱা নকৰিব। মই কৰিম। মই চব কাম কৰি দিম। আপোনালোকে মোক অলপ সময় দিয়ক। মই ফ্ৰেছ হৈ লওঁ। মা দেখিলা নহয়, এনেকেই কাম চলাব লাগিব এইবোৰৰ লগত। অঁ বেটা, একদম ঠিক কথা কৈছা। চিধা আহিবি, ঢেৰ কাম আছে। মই একো কৰা নাই কিন্তু। মোৰ জীৱনটো শেষ হৈ গ'ল। ভবা নাছিলো এনেকুৱা হ'ব বুলি। কি বুলি ভাবিছিলো আৰু কি হৈ গৈ আছে। আজি বেমাৰ গাই মই উঠিবলগীয়া হৈছে। অকল এইটো ঘৰত যদি কাম নকৰোঁ এইখন ঘৰৰ পৰা উলিয়াই দিব। অ' মা, ডাঙৰে মুখখন অৱস্থা নাইচোন গোটেইটোৰ। কি হ'ল? এনেকৈ আহিলি যে? আৰু ট্ৰলিটোৰ লগত লৈ আহিছা যে? কি হ'লনো? মা, মোক অলপ দিন থাকিবলৈ দিবিনে ইয়াত? এইটো কৈ কি কথা কৈছ? যিমান দিন থাকিবলৈ মন যায় সিমান দিন থাকিব পাৰিবি। কিন্তু তই এনেকৈ কিয় আহিছ? আৰু এইবোৰ মানে জোৱাই কৰিলে তোৰ লগত? মই কিবা এটা সুধি আছোঁ, তই নকওঁ কিয়? জোৱাই তোৰ লগত এনেকুৱা কৰিলে? মা, মই অকণমান শান্তিৰে থাকিব বিচাৰোঁ। মোক এতিয়া একো নুসুধিবিচোন। অ' কি হ'ব এতিয়া? তই এনেকৈ গুচি আহিলে বৰ ডাঙৰ কথা হ'ব নহয়। ঘৰৰ ওচৰৰ মানুহে কি ক'ব বাৰু? মই কি কৰোঁ বাৰু এতিয়া? মই সৰুলৈ কল কৰোঁ। সৰুলৈ কল কৰোঁ মই। হেল্ল' সৰু, আমাৰ ঘৰলৈ আহচোন তই। তোৰ বায়েৰৰ কিবা এটা হ'ল অ'। বৰ বেলেগকৈ আহিছেচোন। মা, মই বিতুহে। তাই কিবা এটা কৰি আছে। অ' জোৱাই, তোমালোক দুইটাই আহাচোন আমাৰ ঘৰলৈ। জলদি আহিবা কিন্তু। মা, হৈছে কিনো কচোন? মোক ফোনত এতিয়া একো নুসুধিবি। তহঁতি ইয়ালৈ আহচোন, নিজে দেখিবি। অলপ সোনকালে আহিবি। চাচোন সৰু, এইজনী কি অৱস্থা কৰিলে সেইটোৱে। এতিয়া মই সমাজখনৰ আগত কি মুখ দেখাম বাৰু? মানুহে কিমান হাঁহিব এতিয়া আমাক। মা, কিনো কথাবোৰ কৈ থাকো বাৰু? অলপ মনে মনে থাকচোন। বা, অ' বা, মোলৈ চাচোন এবাৰ। সৰু, তই আহিলি। সৰু, মোৰ লগত কি হৈ গ'ল এইবোৰ? তই মোক কিয় কোৱা নাছিলি বা? তইতো মোলৈ এটা কল কৰিব পাৰ, মোক ক'ব পাৰ। তোৰ লগত সেইটোৱে ইমান বেছি অত্যাচাৰ কৰি আছিল। চাচোন অৱস্থাটো, শেষ কৰি পঠাইছে একদম মুখখন। বা, আপুনি চিন্তা নকৰিব। আপুনি ন্যায় পাব লাগিব। আমি আছোঁ আপোনাৰ লগত। কিন্তু এইবোৰ ভাল হ'ব জানো? জোৱাই বুজি পাব। এবাৰ জোৱাইক মাতি কথাটো পাতি ল'ব পৰা হ'লে এইবোৰ পটককৈ ডিচিশ্যন নল'বি দেই তহঁতি যি টি। মোৰ হ'লে কিবাহে লাগিছে আৰু। মা, আপুনি এনেকৈ কেনেকৈ ক'ব পাৰে? এবাৰ বাইদেউৰ অৱস্থাটো চাওকচোন। কি কৰি পঠাইছে তেহেঁতি? বাইদেউক আকৌ সেইখন ঘৰলৈ পঠাম বুলি কেনেকৈ ভাবিব পাৰে? মা, সমাজৰ চিন্তা তুমি নকৰিবা। সমাজে তোমাক একো বিচাৰি নিদিয়ে। এইটো বাৰ জীৱন হয়। বাক মৰিবলৈ আকৌ সেইখন ঘৰলৈ পঠাব নোৱাৰোঁ। মা, তুমি চিন্তা নকৰিবা। মই বেছিদিন ইয়াত নাথাকোঁ। তুমি কাহাৰো প্ৰশ্নৰ উত্তৰ দিবলগীয়া নহয়। তুমি লাজ পাবলগীয়া নহয় মা। তুমি চিন্তা নকৰিবা। মোক মাত্ৰ কেইদিনমান থাকিবলৈ দিয়া। মই কিবা এটা বিচাৰি ল'ম। কিবা এটা জব বিচাৰি ল'ম। মই ইয়াৰ পৰা গুচি যাম দূৰলৈ। বা, তই ক'তো যাব নালাগে। তই মোৰ লগত যাবি। মোৰ ঘৰতে থাকিবি তই। আমাৰ নিজৰ অফিচ আছে এতিয়া। তই যদি বিচাৰ তাত কাম কৰিব পাৰ। ভণ্টি, মোক ক্ষমা কৰি দিয়া। বিটু, তুমিও মোক ক্ষমা কৰি দিয়া। মই তোমালোকক এটা সময়ত বহুত অপমান কৰিলোঁ। মই কি কোৱা নাই তোমালোকক। মই বহুত অহংকাৰী হৈ গৈছিলোঁ। আৰু আজি মোক চোৱাচোন, এইবোৰ অহংকাৰৰ পৰিণাম। তহঁতি দুইজনে লগে ভাগে কাম কৰি আজি বহুত ধনী হৈ গলি। বিটু এজন ডাঙৰ বিজনেছমেন হ'ল। মই যেতিয়া তহঁতৰ কথা শুনিছিলোঁ বহুত ভাল লাগিছিলে শুনি। আৰু সিমানেই নিজৰ ওপৰত ঘৃণা উপজিছিলে যে মই তহঁতক এটা টাইমত কিমান অপমান কৰিছিলোঁ। কি নকৈছিলোঁ। চি, মোৰ নিজৰে লাজ লাগিছে এতিয়া ভাবি। হ'ব বা, আপুনি এইবোৰ ভাবি থাকিব নালাগে নহয়। আমি পুৰণি কথাবোৰ ধৰি থকা নাই এতিয়া। বিটুৱে ঠিকেই কৈছে বা। পাহৰি যা সকলোবোৰ।
অঁ, মিছা নকওঁ মই। এটা টাইমত তই বহুত অহংকাৰী হৈ গৈছিলি, কিন্তু মোৰ ভাল লাগিছে তই আজি সকলোবোৰ বুজি পাইছ। দেখিলি বা, টকা পইচাই সকলো নহয়। আমাৰ দুটাৰ মাজত মৰম ভাল পোৱা বহুত আছিল, আৰু ইজনে আনজনক বহুত ছাপোৰ্ট কৰিছিলোঁ। সেইটো কাৰণে আজি বিটু এজন ডাঙৰ বিজনেছমেন হ'ল, আৰু ময়ো নিজৰ মতে কিবা এটা কৰি আছোঁ। তোমালোক দুয়োটাই মোকো ক্ষমা কৰি দিবা, ময়ো তোমালোকক বহুত কিবা কিবি ক'লোঁ। ডাঙৰে, তই চিন্তা নকৰিবি, মই অলপ সময়ৰ কাৰণে কিবাই হৈ গৈছিলোঁ মানুহজনী। তোক মই সেইখন ঘৰলৈ আৰু কেতিয়াও নপঠাওঁ, তই মোৰ লগত থাকিবি। নাই মা, মই ইয়াত কেনেকৈ থাকিব পাৰোঁ? মানুহে তোমাক হাঁহিব নহয়। অলপ সময়ৰ কাৰণে ময়ো সেইবোৰে ভাবিছিলোঁ, কিন্তু ময়ো এজনী মাক হয়। মাকে নিজৰ সন্তানৰ দুখ এনেকৈ চাই থাকিব নোৱাৰে। ক'ব যোনে যি কয়, তোৰ ভুল নাই নহয়। তই যিমান পাৰ চেষ্টা কৰিছিলি, কিন্তু তোক এই অৱস্থা কৰি পঠাইছে তাৰ দায়ী কোন? তেহেঁতি। আৰু কোনোবাই ক'লে মই ক'ম তেহেঁতক, তই চিন্তা নকৰিবি। অঁ মা, আপুনি একদম ঠিক কথা কৈছে। এইটো সময়ত সমাজৰ কথা ভাবি লাভ নাই, আমি বাৰ কথা ভাবিব লাগে। আজি বুজিলি নহয় সৰুৱাই, ধনী বুলি অহংকাৰ কিয় কৰিব নালাগে, আৰু দুখীয়া বুলি কাৰোবাক কিয় হাঁহিব নালাগে। আচলতে দুখ তোৰ নহয়, দুখ মোৰ। মই মাক যদি মই তোক সেইটো সংস্কাৰ দিব নোৱাৰিলোঁ, সেইটো কাৰণে আজি এইটো অৱস্থা হৈছে চাগে। হ'ব মা, এতিয়া এইবোৰ ভাবি আৰু মন বেয়া কৰি নাথাকিবি। আজিৰ কাহিনীটো ইমানতে অন্ত পৰিল। যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।